হেল্ল' গাইজ, কি খবৰ? সকলো চাগে ভালে আছে আৰু মই ভালে থকাটোৱে বিচাৰোঁ। আজি ভিডিঅ'টো অকণমান বেলেগ হ'ব। বেলেগ মানে কি, ৰেচিপি ব্লগ নহয়। আৰু এতিয়া হৈ আছে ৰাতিপুৱা শুই উঠি মনলৈ খুব আহিলে, কিবা এটা কৰোঁ নিচিনা লাগিলে আৰু সঁচাকৈ মনলৈ মানে ভাবিলোঁ কি কিবা এটা যেন লিখোঁ আজি। বহুত দিন লিখা মেলা কৰা নাই, চ' ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। চ' মোৰ যদি ভিডিঅ'টো চাই ভাল পায়, চ' প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লক। হেল্ল' গাইজ, কি খবৰ? আজি ভিডিঅ'টো অকণমান ইউনিক টাইপ হ'ব মানে কি, মই ভবা নাছিলোঁ, ঘপকৈ মনলৈ আহিলে। আজি ভাবিলোঁ এটা কবিতাকে আবৃত্তি কৰোঁ। কবিতা মানে কি, মই কবিতা আজিলৈকে লিখি পোৱা নাই। মই একদম সৰুতে এনেই ভাল লাগে কাৰণে লিখিছিলোঁ, কিন্তু এই কবিতাটো মানে মাৰ কাৰণে ডেডিকেট কৰিছোঁ মেইনলি। তো এটা ভাটৌৰ ওপৰত এনেই মনলৈ আহিলে, শুই উঠিয়ে মনলৈ আহি গ'ল, ঘপকৈ লিখিছোঁ আৰু মানে ভাটৌ এটা খুব আহে আমাৰ ঘৰলৈ। তো ভাটৌটোৰ লগত কিনো হ'ল সেইটোকে লৈ মই কবিতাটো অকণমান গাব লৈছোঁ। চ' ষ্টাৰ্ট কৰিছোঁ। কবিতাটিৰ নাম ভাটৌ। এটি ভাটৌ আহি পৰে বাৰীৰ কোণত, মায়ে মাতে মৰমত, সি আহে মাৰ কোলাত শোৱাৰ হেঁপাহত। দুপৰীয়া আবেলি সময়ৰ কোনো সীমা নাই, কেতিয়াবা অজানিতে, কেতিয়াবা গোপনে ৰৈ থাকে বাৰীৰ কোণত মাৰ আশাত, জানোচা কিবা খাব পোৱাৰ আশাত। কি যে অজান পক্ষী, তথাপিও যেন বুজি পায় সকলো, মাথো আশা যেন ঘৰৰ আপোন হৈ সদায় হৈ ৰ'ব খোজে আমাৰ মাজত আপোন। কিনো দুৰ্ভাগ্য, এদিন সকলো আশা চেঁচা পানীত হৈ ৰ'ল, মাথো ঘৰৰ আৰু দুজন সদস্য, কোন আকৌ জানেনে? মৰমৰ দগী মাইনা আৰু হেনো মানে মৰমৰ কুকুৰ আৰু মেকুৰীটো আমাৰ। বুজি পাই যেন সকলো সিহঁতেও, ভগৱানৰ যে কি লীলা, যিখন ঘৰত আশ্ৰয় বিচাৰি আহিছিল মৰমৰ ভাটৌটো, সেইখন ঘৰেই হৈ ৰ'ল ভাটৌ ককাই মৰমৰ মৰি খালি। দগী আৰু বলি হ'ল ভাটৌ ভাইটি, আকৌ এবাৰ দুখী আত্মা হৈ ৰ'ল মোৰ মৰমৰ আজলি মাজনী। এয়াই আছিল ভাটৌৰ ককাই কাহিনী। চ' বন্ধু বান্ধৱীসকল কেনেকৈনো পালে জনাবচোন। মই কিন্তু একেবাৰে কবি নহয়, এনেই মন গ'ল, সেইটো কাৰণে বনাই দিলোঁ। থেংক ইউ। চ' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টি মোৰ ইমানেই আছিলে আৰু মই জানো মোৰ কবিতাটো আবৃত্তি কৰা একদম হোৱা নাই, কিন্তু মোৰ বহুত মন গ'ল এটা আজি কবিতা লিখিবলৈ, আৰু মানে বিশেষকৈ সেই ভাটৌ কাহিনীটো মোৰ কবিতাৰ ওপৰত মানে আবৃত্তি কৰিবলৈ বা কবিতাৰ ওপৰত লিখি থৈ দিবলৈ মাৰ মনটো বহুত বেয়া লাগিছিলে, মোৰো বেয়া লাগিছিলে। সেইটো কাৰণে মই আচলতে কবিতা হিচাপে সেইটো সাঁচি ৰাখিলোঁ। আৰু যদি কিবা ভুল হয়, মানে ভুল যদি হ'ল কিবা, তেন্তে ভুলটো শুধৰাই দিব। আৰু যদি ভিডিঅ'টি চাই ভাল পায় তেন্তে লাইক কৰি দিব আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব। থেংক ইউ।